বন্ধুসকল মই সাফলা মানকাছৰ পৰা কৈ আছোঁ। মই অসম পুলিচৰ তৈয়াৰী কৰি আছোঁ। আজি মই আহিছোঁ ৰানিং কৰিছোঁ। আজি মৌচমটো অলপমান বেয়া হৈছে, বৰষুণ দিছে, তথাপি মই আজি ৰানিংটো কৰিলোঁ। মই ৰানিং কৰিলোঁ 32 মিটাৰ ৰানিং কৰিলোঁ। 11 মিনিট 40 ছেকেণ্ডমান লাগি গৈছে। আজি বহুত দিন পিছত আহিছোঁ আৰু আজিৰ পৰা শুৰু হ'ব। মই মিনিমাম 11 মিনিটৰ আগত কৰিব চেষ্টা কৰিম। যিমান দেৰিলৈকে ইণ্টাৰভিউ আছে তোমালোকে সহযোগিতা কৰিব আৰু ট্ৰাই কৰিব, কাৰণ ইমান দিন আৰু নাই ইণ্টাৰভিউত। আজি মই ৰানিংটো কৰিলোঁ, অলপমান এক্সাৰচাইজ কৰিম, কৰি এতিয়া আৰু ঘৰত যাম। তোমালোকে বন্ধু সহায়তা কৰিব, কালিও আহিম। যিমানেই মৌচমটো বেয়া হওক না কিয় মই ৰেগুলাৰ আহি যাম। আৰু ৰেগুলাৰ তোমালোকে মোৰ ইউটিউব চেনেল লাগি থাকিব। সকলো টিপছ ডিটেইলছ মোৰ চেনেলত পাই যাব। আৰু এইটো মোৰ নতুন চেনেল, সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে বন্ধু আজি মই অলপমান কৰি থিম পুছ-আপছ কৰিম, মোৰ চেষ্টৰ কাৰণে কৰি দিম বন্ধুসকল। মানে দুটামান এক্সাৰচাইজ কৰি দেখুৱাই আছোঁ, যিটো সকলোকে পুছ-আপছ কৰাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। যিটো প্ৰথমতে বন্ধুসকল হাতটো এনেকৈ নৰ্মালি পুছ-আপছ কৰিব লাগে। এনেকৈ হওক, হোৱাৰ পিছত ডাইৰেক্টলি নৰ্মাল কৰিব লাগে, লাহে লাহে কৰিব লাগে। এইটো বন্ধুসকল প্ৰথমত এইটো কৰিব লাগে। এই পুছ-আপটো তোমালোকে 3 বাৰ কৰা, 10 বাৰ 12 মান যিমান পাৰা সিমানেই কৰা। আৰু তাৰপিছত 2 নম্বৰত কৰিব লাগে, মানে হাতটো অলপমান এনেকৈ কৰিব লাগে, যিমান পাৰে অলপমান এনেকৈ ল'ব। লোৱাৰ পিছত বডি ষ্ট্ৰেন্থটো এনেকৈ ৰাখিব। বডি ষ্ট্ৰেন্থটো হ'ল মেইন কথা। ৰাখি ছাৰ এনেকৈ কৰিব। ছাৰ কি কৰি মই আছে? কৰিম নেকি? কৰিব পাৰা, আপুনি দেখাই দিয়ক অলপ। হা কৰিব পাৰা। কেনেকুৱা কৰি আছে ছাৰ? আপুনি অলপ দেখাই দিয়ক। হাতটো অলপমান এনেকৈ থিয় কৰি কৰি ডাঙৰ কৰি লোৱা, পাটো অলপমান খাই লোৱা, লৈ লাহে লাহে কৰি থাকা। এনেকৈ না? হয়, এনেকৈ মানে যিটো প্ৰেছাৰ আছে সেইটো তোমাৰ চেষ্টত খেলাবা। বন্ধুসকল মই এনেকুৱা পুছ-আপছ বহুত টাইম কৰিব পাৰিম, কিন্তু মই ভিডিঅ'টো শ্বৰ্ট কৰিবৰ কাৰণে অলপ টাইমে কৰি দিছোঁ বন্ধুসকল। আৰু এইটো মই নতুন চেনেল, তোমালোকে